হেল্ল' বন্ধু বান্ধৱীসকল, আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি লোকেল মুৰ্গীৰ সৈতে অমিতা বইল বনাম। আৰু আপোনালোকে সকলোৱে জানে চাগে, বইল খোৱাটো স্বাস্থ্যৰ কাৰণে বহুতেই ভাল। মই প্ৰায়ে দেখিবলৈ পাওঁ যে বেলেগ ৰাজ্যৰ মানুহবিলাকে প্ৰায় বইল খায়েই ভাল পায়। যেনে আমাৰ ধৰি লওক নৰ্থ ইষ্টৰ অৰুণাচল, নাগালেণ্ড, মিজোৰাম। এনেকৈ গৰম পানী দি দিব কেৰাহীত, নিয়ম অনুযায়ী যিমানখিনি লাগে। তাৰপিছত মাংসখিনি দি দিব, মানে চিকেনখিনি। তাৰপিছত পিচ পিচকৈ কাটি থোৱা অমিতা কিডোখৰো দি দিব। তাৰপিছত আহিল আমাৰ আলু ফ্ৰাই। আলু চব তৰকাৰীৰ লগতে মিলি যায়। তাৰপিছত নিমখ দিব। নিমখটোতো নিদিলে সোৱাদ নালাগিব, নিয়ম অনুযায়ী দি দিব পাৰে। পিঁয়াজ দিলে হেনো তৰকাৰীখিনি বেছি সোৱাদ হয়, সেইকাৰণে মই টুকুৰা টুকুৰিকৈ পিঁয়াজ কাটি দিলোঁ। ইচ্ছা কৰিলে ভোট জলকীয়াও 3টামান দি দিব পাৰে। এই বাৰীতে ভোট জলকীয়া ঘৰতে আছিলে, তাৰে ছিঙি 3টামান দিম বুলি ভাবিলোঁ। মই হালধি ব্যৱহাৰ কৰা নাই, সেয়ে টমেটো চচকে অলপ দি দিলোঁ কালাৰ উঠিবলৈ আৰু সোৱাদো লাগিবলৈ। এয়া মেগী মছলা অলপ দিলোঁ। আপোনালোকে মিট মছলাও ব্যৱহাৰ কৰিব পাৰে, মই ব্যৱহাৰ কৰা নাই মিট মছলা। এয়া আপোনালোকে দেখিবলৈ পাইছে, লাহেকৈ কালাৰ আহিব ধৰিছে তৰকাৰীখিনি আৰু খুব সুন্দৰকৈ সিজিছে। এনেকৈ আৰু ইমান কম জুইত ননমোৱাৰ 1-2 মিনিটৰ আগত আমি আদা পেষ্ট 1 চামুচ দিছিলোঁ। এয়া খাবলৈ ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে লাইক, ছাবস্ক্ৰাইব এণ্ড